নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো চাকৰি প্ৰত্যাশীলৈ মুখ্যমন্ত্ৰীৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশাৰ বতৰা অক্টোবৰত চৰকাৰী চাকৰি পাব ৩৫,০০০ নিবনুৱাই ইয়াত কৈছে যে নিবনুৱাৰ লৈ আশাৰ বতৰা কৰিয়াই আজি অসম আৰক্ষীৰ ৫,৬১৪টা কনিষ্টেবলৰ পদৰ ফলাফল ৰাজ্য চৰকাৰে ঘোষণা কৰিছে আৰু ৰাজ্যৰ নিবনুৱাসকললৈ কৰিওৱা এই সুখৰ বতৰাত আনন্দ প্ৰকাশ কৰি আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰাৰ্থীসকলৰ পিতৃ-মাতৃৰ চকুত দেখা আনন্দই আমাক উৎফুল্লিত কৰি তুলিছে উল্লেখ্য যে অসম আৰক্ষীৰ লগতে আজি স্বাস্থ্য বিভাগৰ অধীনত অনুষ্ঠিত কাৰিকৰী অকাৰিকৰী বিভাগৰ মুঠ ৩,৬৯৮টা পদৰ ফলাফল ঘোষণা কৰিব তাৰ লগতে নৱেম্বৰ মাহত অসম আৰক্ষীৰ কেইবা হাজাৰ পদত আকৌ পুনৰ পদৰ ভেকেন্সি ওলাব বুলি কৈছে নৱেম্বৰ মাহৰ শেষৰ ফালে পুলিচৰ নিযুক্তিৰ বাবে আৰু কেইবা হাজাৰো পদ আমি মুকলি কৰি দিম আজি যিসকলে পুলিচত চাকৰি মই অনুৰোধ কৰিম নৱেম্বৰত আপোনালোকে আকৌ আবেদন কৰিব যাতে আপোনালোকৰ আশাবিলাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰো প্ৰাথমিক শিক্ষাৰো ৫,০০০ পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে বাকি থকা ৪,০০০ পদৰো নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম অৰ্থাৎ অসমৰ যুৱক যুৱতীৰ সপোনবিলাক পূৰণ কৰিবলৈ আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম